Hello guys, welcome back to my YouTube channel. আজি মই যাওঁ বাইকখনৰ এক্সেল কেবুলডাল কিবা জাম লাগিছে, এইটো কেণ্ডি বয় ই চলাব মোৰ বাইকখন। মোৰ যাম ওচৰতে দোকান আছে, সেইকাৰণে হেলমেট নাই নিয়া। আৰু ইয়াৰ কিবা দ্বিতীয়টো কাম আছে বোলে, প্ৰথম দ্বিতীয় যাওঁ, তাৰপিছত তালৈ যাম। এইটো চাওক গাইজ, কৈ দিয়া বাইকখন এক্সেলডাল এইপিনে কৰিলে এক্সেল নিজে নিজে বাঢ়ি যায়, ইফালে ঘূৰাই দিয়ে ইফালে ঘূৰালে একেই হয়। কি প্ৰব্লেম হৈছে এইটো মই এতিয়া বাইকখন দেখাব যাওঁ, মানে ইয়াত কিবা প্ৰব্লেম হৈছে। এইটো টাইট হ'ল নেকি কেবুলডাল ন? এই হেণ্ডেল ৰাইজাৰকেইটা লগাই থোৱাৰ কাৰণে টাইট হৈছে, এইকেইটা লগাই থৈছে সেইটো কাৰণে টাইট হৈছে। এতিয়া গৈ এতিয়া যাওঁ তালৈ, বাইকৰ তালৈ। প্ৰথম ক'ত যাবা? প্ৰথম দ্বিতীয় যাওঁ, এতিয়া কিবা কাম আছে বোলে। তাৰপাছত বাইকখনৰ তালৈ যাম। ভিডিঅ'টো চাই থাকক আপোনালোকে বেয়া নাপাব, ভিডিঅ' দিয়া নাছিলোঁ। বতৰটো বৰ ইমান ভাল নাছিলে, মানে এতিয়া বতৰটো অলপ ভাল হৈছে। ডাৱৰখিনি বৰ ভাল লাগিছে, চাওক আপোনালোকে ডাৱৰখিনি চাওক, মানে এইখিনি ডাৱৰ মজা লাগে। গোটেই বৰষুণে এতিয়া বতৰটো ঠিক কৰিছে। দ্বিতীয়টো আমাৰ ৰুমৰ বেছি দূৰ নাই, দ্বিতীয়টো আপোনাৰ আমাৰ 500-600 মিটাৰমান হ'ব। তো এতিয়া দ্বিতীয়লৈ গৈ লওঁ, কিবা ইয়াত কাম আছে। তো গাইজ ইয়াত আহি দেখিলোঁ যে আজি দ্বিতীয় বন্ধ, দ্বিতীয় অফিচ বন্ধ আছে। আজি কি বাৰ হয় আজি? দ্বিতীয়টো কেলৈ বন্ধ? বোলে সেই আগৰ পৰা ঘূৰা ভাবটো যদি ইমান অহা হোৱাই নাই, গাড়ী চাড়ী পূৰা হেৰি কৰি থৈ দিয়া হয় নাই, হয় নাই? চিজ কৰা গাড়ী হয় নাই? অঁ, আজি কি বন্ধ আছে? জিলা পৰিষদ দ্বিতীয়টো এইটোৱে আছিলে, হয় নাই? খালি দ্বিতীয়টো আজি বন্ধ। এইবোৰ চব চিজ কৰা গাড়ী বোলে। এইবিলাক কি আকৌ খুলিব নোৱাৰে? চিজ নাপাৰিব, কাগজ পত্ৰই কিবা দিগদাৰ আছে চাগে, হয় নাই? আৰু তিনিচুকীয়া কোৰ্টখন এইখন, মানে এইটো বেক চাইড কোৰ্টটো। আজি কি বাৰ? আজি তোমাৰ বৃহস্পতিবাৰ নেকি? বৃহস্পতিবাৰে কেলৈ বন্ধ দিব? আজি ঈদৰ কাৰণে বন্ধ। আজি ঈদৰ কাৰণে বন্ধ দিছে। তো বাইকখনৰ এতিয়া কিবা বাপা গেছ খোলা থাকিব জানো? আই ডোণ্ট ন', গ'লেহে গম পাম। তো গাইজ এতিয়া গৈ থাকোঁ আমি বাপা গেছ। এতিয়া গেজ আহি পালোঁ, খালি গেছ খোলা আছে কাৰণে ভাল লাগিছে। এইটো বাইকখন দেখাই লওঁ। বাপা দাদাত সোমালোঁ, তাত ক'লে আজি বাইকখন চালে, মানে ক'লে কেবুলডাল জাম হৈছে বুলি। কিন্তু আজি বহুত কাম আছে ক'লে, ইঞ্জিন খুলিব আছে দুটা একেটা, আজি নহ'ব বুলি ক'লে, কাইলৈ আহিবলৈ ক'লে। সেইকাৰণে অকণমান আগলৈ আহিছোঁ। এতিয়া কি হয়, ইয়াত যদি হয় হ'ব, আৰু নহ'লে বাইকখন পিছতে ঠিক কৰিব লাগিব। তো এতিয়া এই ৰাইজাৰটো খুলিবলগীয়া হৈছে। ৰাইজাৰ খুলিলে, হেণ্ডেল ৰাইজাৰটো খুলিলে ঠিক হৈ যাব। কেবুলডাল মানে জাম নাই হোৱা, ইয়াত জাম নাই হোৱা। এইটো খুলি চাওঁ গৈছে, কেবুলডাল ছুটি হৈ গৈছে। সেইটো লগাই থ'লে এতিয়া কেবুলডাল ছুটি হৈ থাকে, এইটো অঁতৰাই দিম। এতিয়া কেবুলডাল ঠিক হৈ যাব, তাৰপিছত একো নহয়। আমি আহি গ'লোঁ চিৰাপতি। ক্লাছ লিভাৰডাল লগাই লওঁ ভাবিছোঁ, যিহেতু মই এক্সিডেণ্ট হৈছিলোঁ তেতিয়া ক্লাছ লিভাৰডাল ভাঙি গৈছিলে। এডাল লৈ আনিলোঁ তাৰপৰা। বাইকখন এখন বনি আছে তাত। কেবুল বদলাব লাগিব, কেবুল নবদলালে নহ'ব। এডাল লগাই চাই লওঁ কি হয়। তো এতিয়া বাইকখন গোটেইখন খুলিবলগীয়া হ'ল, গোটেইখন খুলি দিলে, তাত বস্তু লগাইও দিলে, টেংকি চেংকি চব খুলিবলগীয়া হ'ল। মই আৰু ইয়াত বহি আছে, ই কেমেৰাটো উলিয়ালি এই খুলি যায়, মাথাই বেয়া হয়। শংকজ, কেণ্ডি মিউজিক দাদা, বিগ ফেন। কেণ্ডি মিউজিক বিগ ফেন দাদা। এবাৰ চাই দিয়ক দাদা, এবাৰ চাই দিয়ক। অ' দাদা, কেমেৰাত ওলাবলৈ গ'লে লাষ্ট পাই যাব। বাইকখন হৈ যাব এতিয়া ঠিক। গোটেই বাইকখন খুলিবলগীয়া হ'ল। কেবুলডাল, এডাল কেবুলৰ কাৰণে গোটেই টেংকি চেংকি খুলিব। টেংকি আপোনাৰ আছে, এইকেইটা টেংকি কভাৰ, চিট
বাইকখন একেবাৰে বনি লওক। ক্লাছ কেবুলডালো ক্লাছডাল লিভাৰটো চেঞ্জ কৰিম, তাৰপিছত চেঞ্জ কৰি পিনে ডাইৰেক্ট লগ পাই আছোঁ বাইকখন, তাৰপিছত দেখাই আছোঁ। নতুন উইনচিল এখন লগাই দিলোঁ, এখনো আনিছিলোঁ ডিলাৰৰ পৰা। মোৰ যিহেতু আগতে এক্সিডেণ্ট হৈছিলে, এক্সিডেণ্ট হওঁতে এখন লগোৱা নাছিলে, লগোৱা আছিলে, খালি ইয়াতে মই পেপাৰ মাৰি পিনে লগাই থৈছিলোঁ। সেইখন থৈ দিম, কেতিয়াবা দৰকাৰ হ'ব। আৰু এই কইনাটো এতিয়া লিখিব লাগিব, সেই মেক কাষ্টমত লিখিম সেইখন। তাত বনাব দি থৈ আহিছোঁ, আৰু অকণমান কাম আছে, তাৰপিছত তাত কইনাটো লিখি দিম আৰু ওপৰত। তাৰপাছত ইয়াৰ পৰা আমি ওলাই যাম, ৰুমলৈ যামগৈ আৰু। বহুত দেৰি হ'ল, গৰম চৰম লাগি গ'ল। এতিয়া পূৰা মোবাইল টিপি আছে, মুখে নেদেখাই, ইয়াক দিব লাগিব। क्या क्या कहना क्या चाह रहे हैं भाई आप? পিটন এইডাল বদলাই লওঁ এতিয়া, লিভাৰডাল। তাৰপিছত একেবাৰে বাইকখন বনাৰ পিছত দেখাই আছোঁ। এতিয়া পূৰা ঠিক হৈ গ'ল, এক্সেল পূৰা মিলি গ'ল, মানে পূৰা ধুনীয়া হৈ গ'ল। এতিয়াই ভাল লাগিব। তো বাইক পূৰা হৈ গ'ল। এতিয়া এইপিনে কৰিলোঁ একো নহয়, ইফালে কৰিলোঁ একো নহয়। বাইক ৰেডি, এতিয়া এবাৰ যাব পাৰোঁ। ষ্টিকাৰটো বনাই আহোঁ। তো গাইছ, এইটো কইনা লাগি গ'ল। হেণ্ডেলডাল চিধা কৰি দিয়া আকৌ তুমি এনেও তোমাৰ মোক বহুত বাৰ ওলাইছে কইনা। ভাল লাগিছে, বেয়া নাই লগা। আগত হেচটেগ দিছিলোঁ, এতিয়া হেচটেগ নাই। হে অলপ লেতেৰা হৈ গ'ল, এইটো মচি আছে। গোটেই উইনচিলখন মচি দিয়া না অলপ। হৈ যাব, বাইকখন হৈ গ'ল চব। তো এতিয়া ইয়াৰ পৰা যাওঁগৈ আৰু দেই। তো গাইজ, ফাইনেলি বাইকখন বনাই হৈ গ'ল। এতিয়া আমি ৰুমলৈ যাওঁগৈ আৰু। একো নাখাওঁ এতিয়া, ৰাতি ডাইৰেক্ট ভাতেই খাম। তো যদি ভিডিঅ'টো চাই ইমান একো ইণ্টাৰেষ্টিং ভিডিঅ' নহ'ল, বাইকখনৰ ওপৰতে হ'ল আৰু। বাইকখন যে বেয়া হ'ল, খালি কেণ্ডি মিউজিকৰ 2টা কাম নহ'লে, এতিয়া 2টা কামেই নহ'ল, একো এটা কাম নহ'লে। মোৰখন হৈ গ'ল বাৰু, মোৰ যেনে তেনে হৈ গ'ল। এতিয়া বাইকখন চলাই কিবা এটা ভাল লাগিছে, ক্লাছডাল, এক্সেলডাল। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে এণ্ড কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰি দিয়াৰ পিছত কিনাৰৰ বেল আইকনটো দবাই দিব নতুন ভিডিঅ' পাবলৈ। এতিয়া ভিডিঅ'টো বনাবলৈ মই চেষ্টা কৰিম, মানে ভিডিঅ'টো বনাবলৈ ভাবোঁ, খালি বৰষুণ দি দিয়াৰ কাৰণে বনোৱা নহয়। খালি এতিয়াৰ পৰা ভিডিঅ' বনাই যাম আৰু। বৰষুণ দিলে আৰু এটা ৰাইড মাৰিম বুলি ভাবিছোঁ, মই মৰাণলৈ স্কুলৰ লগৰখিনিৰ লগত। তো ক'লৈ যোৱা হয় এতিয়ালৈকে গম পোৱা নাই, মই ভিডিঅ'ত আপডেট দি থাকিম ক'লৈ যোৱা হয়। তো যদি ভিডিঅ'টো চাই ভাল পালে ক'লোৱে কি কৰিব লাগে। তো এতিয়া ভিডিঅ' বাই বাই।